মোৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই অনলাইন পাঠদানত দিবলৈ ওলাইছোঁ। ক্লাছ 6 এছামিছ মিডিয়াম ছাবজেক্ট অংকুৰণ পাঠ নং 3। যোৱাকালি 6 নম্বৰলৈকে হৈছিল, আজি 7 নম্বৰ প্ৰশ্ন উত্তৰ দিয়া হ'ব। তোমাৰ পাঠৰ পৰা 5টা তৎসম শব্দ আৰু 5টা বিদেশী মূলৰ শব্দ বাছি উলিয়াই তলৰ তালিকাখন পূৰ কৰা। ইয়াত কিছুমান বিদেশী শব্দ আছে, সেইবোৰ কিতাপ চাই সেইবোৰ উলিয়াব লাগে। উত্তৰ তৎসম শব্দ, আৰু ইয়াত দিয়া আছে বিদেশী মূলৰ শব্দ। জন্ম, জন্ম মানে বিদেশী মূলৰ শব্দ হৈছে কাপ। 1 নম্বৰ দিছে প্ৰাচীন, এইটো তৎসম শব্দ প্ৰাচীন। তাৰপিছত আৰ্য, মধ্য, 4 নম্বৰ দিছে সম্ৰাট, 5 নম্বৰ দিছে প্ৰৱেশ। এইবিলাক হৈছে তৎসম শব্দ, আৰু সেইবোৰ হৈছে বিদেশী মূলৰ শব্দ। ধৰ কাপ, বেঞ্চ, ডেস্ক, চকলেট, পেন, ফুটবল, এইবিলাক হৈছে আচলতে ইংৰাজী শব্দ, সেইবিলাক বিদেশীমূলক শব্দ বুলি কোৱা হয়। এতিয়া 8 নম্বৰ প্ৰশ্নৰ উত্তৰটো চাব। তলৰ শব্দবোৰৰ একোটাকৈ সমৰ্থক শব্দ লিখা। ইয়াত কিছুমান প্ৰশ্ন দিয়া আছে 8 নম্বৰত, সেইবিলাক সমৰ্থক মানে একেই অৰ্থক বুজোৱা অৰ্থকে সমৰ্থক শব্দ বুলি কোৱা হয়। একেই অৰ্থ, অৰ্থাৎ ধুনীয়া, ধুনীয়াৰ শব্দৰ অৰ্থ হৈছে শুৱনি। ধুনীয়া মানে হৈছে শুৱনি, এইটো হৈছে একেই সমৰ্থক হৈছে শুৱনি। প্ৰাচীন, প্ৰাচীনত সমৰ্থক শব্দ হ'ব প্ৰাচীন মানে হৈছে পুৰণি। এতিয়া পুথি, পুথিত সমৰ্থক শব্দ হ'ব গ্ৰন্থ। নিগাজী, নিগাজীত সমৰ্থক শব্দ হ'ব চিৰস্থায়ী। নিগাজী মানে হৈছে চিৰস্থায়ী। পূৰ্বতে, পূৰ্বতে মানে হৈছে আগতে, পূৰ্বতে মানে আগতে। সামৰণি, সামৰণি মানে হৈছে অন্ত, সামৰণি মানে হৈছে অন্ত। সেইবিলাক হ'ল সমৰ্থক শব্দ। এতিয়া 10 নম্বৰটো চাব। 10 নম্বৰটো প্ৰশ্ন দিয়া আছে বাক্য প্ৰশ্ন কৰা। আচ্ছা, উত্তৰ মিচিকিয়াই, মিচিকিয়াই শব্দ দি বাক্য ৰচনা কৰিব লাগে। নিৰ্মালীয়ে মোৰ ফালে, মোৰ ফালে মিচিকিয়াই হাঁহিলে। নিৰ্মালীয়ে মোৰ ফালে মিচিকিয়াই হাঁহিলে। এতিয়া চেনেহী, চেনেহীত শব্দ দি বাক্য ৰচনা কৰিব লাগে। চেনেহী, মই মোৰ চেনেহী আইক বৰ ভাল পাওঁ। এইটো চেনেহী শব্দ দি বাক্য ৰচনা কৰা হয়। পুৰণি, পুৰণিৰ শব্দ দি বাক্য ৰচনা কৰিব লাগে। মোৰ এই কাপোৰ সাজ বৰ পুৰণি হ'ল। মোৰ এই কাপোৰ সাজ বৰ পুৰণি হ'ল। এতিয়া ধন্যবাদ, ধন্যবাদ শব্দ দি বাক্য ৰচনা কৰিব লাগে। আপোনাৰ সহায়খিনিৰ বাবে ধন্যবাদ জনালোঁ। ধন্যবাদৰ বাক্য ৰচনা হ'ল আপোনাৰ সহায়খিনিৰ বাবে ধন্যবাদ জনালোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আহি আমি 10 নম্বৰ প্ৰশ্নৰ উত্তৰবিলাক তোমালোকক ব্লেকবোৰ্ডত লিখি দিলোঁ। তোমালোকে ভিডিঅ'টো চাই তোমাৰ নিজৰ বহীত ধুনীয়াকৈ লিখি তোমালোকে ঘৰত এইবিলাক মুখস্থ কৰিব। আজিৰ আমাৰ অনলাইন পাঠদান ইয়াতে সামৰণি মাৰিলোঁ।